নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি সাউথ ইণ্ডিয়ান ৰেচিপিলৈ। যিসকলে মোৰ প্ৰিভিয়াছ ভিডিঅ'টো চাইছে নিশ্চয় গম পাইছে মই কেনেদৰে ডোছাৰ বাটাৰটো মিশ্ৰণটো বনাইছিলোঁ। সেই একেখিনি মিশ্ৰণেৰে মই আজি আপোনালোকক ইডলি বনাই দেখুৱাম আৰু তাৰ লগতে আমি বনাম চাম্বৰ সাউথ ইণ্ডিয়ান ডিছ আৰু বাদামৰ চাটনি। তেনেহ'লে বলক আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এতিয়া আমি এটা পাত্ৰত ডোছাৰ বাটাৰখিনি ওলাই লৈছোঁ। তাতে অকণমান নিমখ ছটিয়াই দিছোঁ। আপোনালোকৰ সোৱাদ অনুসৰি দি দিব। ইয়াতে পাৰিলে আপোনালোকে গাজৰ ৰুকি দিব পাৰে, পিঁয়াজ দিব পাৰে, জিৰা গুড়ি মছলা অলপ দিব পাৰে। তেনেকৈ বনালেও ভাল লাগে খাই। মই একদম চিম্পুলকৈ বনাইছোঁ। অকণমান পানী দিছোঁ, পানী বেছি দিয়া নাই। মিশ্ৰণটো অকণমান ডাঠ হৈ থাকিব লাগে, পনীয়া নকৰিব বেছি। এতিয়া এটা ইডলি বনোৱা পাত্ৰটো লৈ লৈছোঁ। তাতে অকণ তেল ঘঁহি দিছোঁ যেন তলত যেতিয়া ইডলিটো ষ্টিম হ'ব লাগি নধৰে। যিসকলে মোৰ প্ৰিভিয়াছ ভিডিঅ'টো চোৱা নাই, মই ডেছক্ৰিপশ্যন বক্সত তাৰে লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব মই কেনেকৈ ডোছাৰ মিশ্ৰণটো বনাইছোঁ। এতিয়া ইয়াতে এহেটা মিশ্ৰণ দি দিছোঁ। একদম ভৰ্তি কৰি নিদিব, কমাই দিব, কাৰণ এইখিনি ফুলিব ধুনীয়াকৈ। এতিয়া হৈ গ'ল। মই এখনৰ ওপৰত এখন লগাই দিছোঁ। এইখিনি ষ্টিম হ'ব দিম পানীত। মই এটা কুকাৰত তলত পানী লৈ লৈছোঁ। পানী লৈ তাতে এই মিশ্ৰণখিনি দি দিম। পানীটো অকণমান লৈছোঁ, বেছি লোৱা নাই। ঢাকনখন মাৰি এতিয়া গেছত বহাই দিম। 15-20 মিনিট মিডিয়াম ফ্লেমত হ'ব দিব। এয়া চাওক আমাৰ হৈ গ'ল ইডলি। মই ঢাকনখন খুলি দেখুৱাইছোঁ। এইখিনি এতিয়া উলিয়াই থৈ দিছোঁ, ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত আমি উলিয়াই দেখাম। ঠাণ্ডা হৈ গ'ল, চাওক মই উলিয়াই দেখাই আছোঁ। এতিয়া কৈ থৈ দিওঁ, ষ্টিম কৰোঁতে কুকাৰৰ চিটিটো নিদিব। চাওকচোন এটা একেবাৰে ধুনীয়াকৈ ওলাই আহিছে। তলৰকেইটা উলিয়াই দেখাইছোঁ। এয়া চাওক আমাৰ উস্তাদ আহি গ'ল। চব কাম তায়ে কৰে। কৰিব পালে ইমান যে ভাল পায় এইবোৰ কৰিব পালে। হৈ গৈছে ইডলিকেইটা ধুনীয়াকৈ। নেক্সট এতিয়া চাম্বৰ ৰেচিপিটো বনাম। তাৰে কাৰণে প্ৰথমে আমি ৰহৰৰ দালি লৈ লৈছোঁ। তাতে পানী দি দিছোঁ। দালিখিনি ধুই লৈছোঁ। ইয়াতে অলপ চব্জি দিলোঁ, আলু দিছোঁ এটা, ৰঙালাও আৰু গাজৰ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ চব্জি দিব পাৰে, ভেন্দি দিব পাৰে, ছজনা দিব পাৰে, বেঙেনা দিব পাৰে। নিমখ দি দিছোঁ আৰু 5টা চিটি আহিব দিম। যদি দালিখিনি তিয়াই থৈ 5টা চিটি নিদিলেও হয়, 3টা দিলেও হয়, মই 5টা দিছোঁ। এতিয়া গেছটো নুমাই থৈ দালিখিনি ঠাণ্ডা হ'ব দিম। তাৰপিছত আমি এতিয়া তৰকা মাৰিম। তৰকা মাৰিবৰ কাৰণে প্ৰথমে তেল অলপ লৈ লৈছোঁ, মিঠাতেল দিছোঁ। তাতে অকণমান গোটা মছলা দিম, জিৰা, হিং, নৰসিংহ পাত, কেইটামান মেথি গুটি আৰু ক'লা সৰিয়হ। এইখিনি আমি তেলত দি দিম এটাকৈ। গেছটো কমাই ল'ব, নহ'লে জ্বলি যাব। এইখিনিতে এটা কথা কৈ থওঁ, চাম্বৰ বনোৱা বেলেগো পদ্ধতি আছে। এইটো কুইক পদ্ধতি। কুকাৰতে গোটেই চব্জি দালি একেলগত দি বনাইছোঁ, সোনকালতে হয়। তাৰপিছত তেলনি মাৰি দিছোঁ। এইখিনি ধুনীয়াকৈ অকণমান ভাজি ল'ব দিয়ক। তাৰপিছত এটা পিঁয়াজ, ডাঙৰ পিঁয়াজ এটা কাটি আধা ফাল সৰুকৈ কাটিছোঁ আৰু আধা ফাল ডাঙৰকৈ কাটিছোঁ। এটা ৰঙা জলকীয়া দিছোঁ, শুকান জলকীয়া, আদা নহৰু পেষ্ট অকণমান দি দিছোঁ। এইখিনি অলপ ভাজি লওক। বিলাহী দিম, মই 2টা দিছোঁ, সৰু বিলাহী। এতিয়া বিলাহীখিনি ছফ্ট হোৱালৈকে ধুনীয়াকৈ ভাজি লওক। ইয়াতে এতিয়া পাউডাৰ মছলা দিব লাগিব। পাউডাৰ মছলাখিনি মই আপোনালোকক দেখুৱাই দিছোঁ। ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, হালধি, চাম্বৰ মছলা আৰু জিৰা পাউডাৰ। চাম্বৰ মছলা অকণমান বেছিকৈ দিব, বাকীখিনি আপোনালোকৰ জোখমতে দি দিব। মই এইখিনি এতিয়া ইয়াতে দি দিছোঁ। দি
গেছটো অলপ কমাই এইখিনি ফ্ৰাই হ'ব দিব। অকণমান গুড় দিছোঁ। চাম্বৰটো সদায় মিঠাই থাকে, যদি আপোনালোকে মিঠা বেয়া পায় গুড়খিনি স্কিপ কৰিব পাৰে। আৰু ইয়াত তেতেলীখিনি আগতে গৰম পানীত তিয়াই থৈ মোহাৰি তাৰে পানীখিনি উলিয়াই লৈছোঁ, সেইখিনি ইয়াতে দি দিছোঁ। এতিয়া দালিখিনি দি দিছোঁ। গাজৰখিনি আছে, বাকীবোৰ গলিয়ে গৈছে। ৰঙালাওটো কোমল আছিল, গলি গৈছে গোটেই। সেইকাৰণে দালিখিনি যদি তিয়াই থ'লে ইমান গলি নগ'লে হয়, মোৰ বেছিকৈ গলি গ'ল। আৰু চাম্বৰ সদায় অকণমান পনীয়াই খায়, আপোনালোকে ইচ্ছা কৰিলে গোটাকৈ বনাই খাবও পাৰে। এতিয়া এইখিনি উতল আহিব দিম। মোৰ লাগিছে নিমখ অলপ কম হ'ব চাগে, অকণমান নিমখ দি দিছোঁ। জ্বলা আপোনালোকৰ ইচ্ছামতে দি দিব। মই অকণমান ৰঙা পাউদাৰ আৰু দিছোঁ জ্বলা হ'বৰ কাৰণে। কাশ্মীৰী চিলি পাউদাৰ অলপ দিছোঁ, কালাৰ আহিবৰ কাৰণে ধুনীয়া। এইখিনি হৈ গ'ল, এতিয়া নমাই থৈ দিম। এতিয়া আমি চাটনি বনাম। এতিয়া কেৰাহী এখনত ৰিফাইন তেল অকণমান লৈ লৈছোঁ। মই আপোনালোকক বাদামৰ চাটনি বনাই দেখুৱাম। এনেতো ডোচা বা ইডলিৰ লগত নাৰিকলৰ চাটনি খায়, বাদামৰ চাটনিখনো খাই চাব, বহুত ধুনীয়া লাগে। এটা বিলাহী লৈছোঁ, তেলত বিলাহীটো দি দিছোঁ আৰু কেঁচা জলকীয়া 2টা দিছোঁ। অকণমান হ'ব দিয়ক এইখন। নিমখ দিছোঁ, জোখমতে নিমখ দিব। বাদাম দি দিছোঁ, এইটো ভাজা বাদাম হয়। আপোনালোকৰ যদি কেঁচা বাদাম আছে তেনেহ'লে ভাজি ল'ব অকণমান। অকণমান তেতেলী দিছোঁ টেঙা ভাৱটোৰ কাৰণে। এইখিনি ভাজি হৈ গ'ল, বেছি ভাজিব নালাগে, অকণমান ভাজিলে হ'ল। মই এতিয়া মিক্সাৰ জাৰত উলিয়াই ল'ম গোটেইখিনি ঠাণ্ডা হোৱাৰ পিছত। পানী অলপ দি দিছোঁ। এইখিনি মিক্সিত পিচি ল'ম। হৈ গ'ল পিচি, চব কি ধুনীয়া হৈছে। ইয়াতে পানী জোখমতে দি ল'ব, কিমান পানী লাগে। ইডলি ডোচাৰ চাটনিটো অকণ পনীয়াই থাকে, আপোনালোকে দি ল'ব পানী যিমান লাগে। ইয়াতে তৰকাও মাৰিব পাৰে এক্সট্ৰা কৰি, মই আৰু তৰকা মাৰা নাই, কাৰণ ইমান তেল খোৱাটো ভাল নহয়, অলৰেডি তাতে তেল দিয়া গৈছেই। তৰকা মাৰি ল'লে আৰু বেছি টেষ্টি হয়। কনচিষ্টেঞ্চিটো চাই লওক, অলপ পনীয়াই লাগে। এই চাটনিখন খুবেই টেষ্টি হয়, মই নিজেই বহুত ভাল পাওঁ খাবলৈ। নাৰিকলতকৈ এইখন চাটনি খাই বেছি ভাল পাওঁ। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। এই ৰেচিপিটো চাই কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্ট বক্সত। আৰু আগলৈ নতুন নতুন ৰেচিপি দিব পাৰিম বুলি আশা ৰাখিলোঁ। যিসকল নতুন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। বাই, থেংক ইউ।